Hey guys, welcome to back to my new second vlogs. আজি মই দেখাম আপোনালোকক ভাইৰেল ভিডিও এটা আৰু কৰিশ্মা নাথৰ মই তাতে আজি যাম যাই কিনে ভাইৰেল ভিডিওটো মই আপোনালোকক দেখাম দেখি কিনে আপোনালোকে চাব ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে কৰিশ্মাত আছে পে মই এগলা সব দেখাম আপোনালোকে ভিডিওটো হেকলগে চাব ভাল লাগিলে লাইক আৰু সাবস্ক্ৰাইব তো গাইস আপোনালোকে বলা আমি ভিডিওটো আৰম্ভ কৰো Hey guys, welcome to back to my new YouTube channel আৰু আমি দেখাম পে আৰু আপোনালোকে ভিডিওটো হেকলগে চাব এইটো ভাল লাগিব পে আপোনালোকে ভাইৰেল হোৱা দৃশ্য তো আপোনালোকে ভিডিওটো চাব হেকলগে ভাল লাগে লাইক আৰু ভগৱানৰ নাম ধনৰাজ শাস্ত্ৰই কৈছে যে কলিৰ যুগত নামেই শ্ৰেষ্ঠ ধৰ্ম হয়নে বাৰু কথাটো হয়নে বাৰু কলিৰ যুগত নামেই শ্ৰেষ্ঠ ধৰ্ম হয় বৰ্তমানটো কিহৰ যুগ চলি আছে বাৰু কলিৰ যুগ বৰ্তমানটো কিহৰ যুগ চলি আছে কলিৰ যুগত নামেই শ্ৰেষ্ঠ ধৰ্ম হয় আহক আমি সকলোৱে একেলগে নাম ধৰোঁ সকলো ৰাইজে একেলগে চাপৰি মাৰক নাম ধনৰাজ শাস্ত্ৰই কৈছে যে অহংকাৰী মানুহে নাম ধৰ্ম লয় হয়নে বাৰু কথাটো শাস্ত্ৰই কৈছে আপুনি মোৰ কথা নহয় শাস্ত্ৰই কৈছে যে অহংকাৰী মানুহে নাম ধৰ্ম নলয় যদি ইয়াত উপস্থিত থকা প্ৰত্যেকজন মানুহে নিজকে অহংকাৰ বুলি নাভাবে তেতিয়াহ'লে সকলোৱে একেলগে চাপৰি ধৰক